আপোনালোকেতো থাম্বনেইলটো চাই গমেই পাইছে মই আজি কিহৰ ওপৰত ভিডিঅ'টো বনাই আছো। গৰমৰ দিনত স্পেচিয়েলি ফেনখন আমাৰ বহুত ইম্পৰ্টেণ্ট বস্তু হয়, যেনেকৈ মোৰ এতিয়া ফেন এখন চলি আছে। কিন্তু মোৰ লগত সদায় এনেকুৱা হয়, ৰাতি যেতিয়া মই ফেনখন দি টোপনি যাওঁ, কমেও ৰাতি 3-4টা মানৰ ভিতৰত ঠাণ্ডা লাগিব ধৰে, তেতিয়া উঠিব মন নাযায় ফেনখন বন্ধ কৰিবৰ কাৰণে। তেতিয়া ভাব হয় যদি এখন ৰিম'টৰ ফেন থাকিল হয়। এতিয়া চাওক, বজাৰত এতিয়া ৰিম'টৰ ফেন বহুত ওলাইছে, তো দাম 5,000-6,000ৰ পৰা ষ্টাৰ্টিং। তো যদি এখন ফেন আছে অলৰেডি মোৰ, তো তাতে আকৌ এখন ফেন অনাৰ দৰকাৰ নাই। তো মই তেনেকৈ বিচাৰি থাকোঁতে মই এটা পাইছিলোঁ অনলাইনত, এইটো বোধহয় লোকেল দোকানতো পোৱা যায়। এইটো হ'ল এমাজনৰ পৰা লৈছিলোঁ, কিন্তু পেকিংটো ভাল নহয়। এইটো চাওক, ফটা ফুটা আছিল, যি কি নহওক পেকিঙৰ ওপৰত একো কথা নাই, আমাক লাগে মেইন বস্তু। তো এইটো উষাৰ এটা ৰিম'ট, দাম 900, মই 800 মানত পাইছোঁ। এনে নামটো ইয়াতে লিখা আছে 9890, আহে নে নাহে ইয়াতে, আচ্ছা যি কি নহওক 890। আৰু এইটো উষাৰ হয়, মেড ইন ইণ্ডিয়া হয়। তো এইখন লগালে আমাৰ নৰ্মেল ফেনখন ৰিম'টেদি কাম কৰিব। তো আৰু এইটো লগাবৰ কাৰণে আমি ফেনখন তলত নমাব লাগিব। তলত ফেনখন আকৌ তলত নমাই লওঁ, তাৰপিছত মই কেনেকৈ ইনষ্টল কৰিম গোটেই ভিডিঅ'খিনি আপোনালোকক দেখাই দিম। তো এয়া চাওক মোৰ যোগাৰ, ফেনখন যিহেতু ওপৰত যোগাৰ কৰি লৈছোঁ। আৰু এটা কথাটো জানেই যে যিকোনো লাইনৰ কাম কৰাৰ আগতে মেইন চুইচ অফ কৰিব লাগে। তো আগত মেইন চুইচ অফ কৰিম, তাৰপিছত মই এয়া তো মোৰ আগৰ যোগাৰটোত অলপমান হাইটটো কম হৈ গৈছে, নতুনকৈ যোগাৰ এইবাৰ পাম চাগে। তো এয়া আমাৰ হ'ল মেইন বস্তুটো। ফেনখনটো পাৰা হৈ গ'ল, তো ভাবিলোঁ যে এবাৰ সৰু আনবক্সিং কৰি দিওঁ। বক্সৰ কথাটো নকওঁৱেই, গমেই পাইছে অলপমান পেকিং ভাল নহয়। যিকি নহওক ভিতৰলৈ যাওঁ। এয়া হ'ল আমাৰ ৰিম'ট, আৰু ইয়াতে লাগিব আমাৰ বেটাৰী, সৰু বেটাৰী, পেঞ্চিল বেটাৰী নহয়, এনেকুৱা সৰু বেটাৰী দুটা। তাৰপিছত ভিতৰত আছে আৰু এখন আছে কাগজ, এইখন কাগজ যিখন আমাৰ দৰকাৰ নাই। তো এয়া হ'ল মেইন। এইটো লাগিব আমাৰ ফেনৰ ওপৰত, য'ত তাৰ কেইটামান আছে। এইটো হ'ল আমাৰ মেইন ৰেড আৰু ব্লেক, যিটো হ'ল আমাৰ মেইন কাৰেণ্টৰ ছাপ্লাই, ইফালেদি আহিব। তাৰপিছত ইয়াতে আছে কেইটামান তার, তো ইয়াতে আৰু আছে দুডাল তার। তো এইটো লাগিব আমাৰ ফেনত, এইফালেদি আহিব কাৰেণ্ট, ইয়াৰ পৰাই কিবা কিবি হৈ এইটো যাব আমাৰ ফেনত। আৰু এই দুটা হ'ল আমাৰ ৰিম'টৰ এণ্টেনা। চাওক, ইয়াতে আগৰ পৰা এডাল তার আছে, যিডাল আমাৰ নৰ্মেল ফেনত ইউজ হয়। এইডাল তার আহি ইয়াতে জইন হৈছিল দুফালেদি। তো এইটো আমি খুলিম, এইটো খুলি এনেকৈ ভিতৰৰ পৰা লৈ আহি এই ব্লু এণ্ড হোৱাইটটো লগাই দিম ইয়াতে। তো ফাইনেলি ইনষ্টল হৈ গ'ল এই দুটা এণ্টেনা, যিটো মই কৈছিলোঁ ছাইডত এনেকৈ ক্লিপ থাকে, এইটো সোমাই দিব লাগিব। তাৰপিছত তাৰকেইটা অলপমান ভিতৰত ভালকৈ ভৰাই দিলে হ'ল। তো আমাৰ ফেন ইনষ্টল হৈ গ'ল। তাৰপিছত আমাৰ বৰ্ডত ফেনৰ ছুইচ অন থাকিব লাগিব সদায়, অলৱেজ। আৰু ৰেগুলেটৰ 5 নম্বৰত থাকিব লাগিব, কাৰণ ৰেগুলেটৰ যদি কম নম্বৰত থাকে তেতিয়াহ'লে ৰিম'টত বৰোৱা নাযাব, মেক্সিমাম তাতে থাকিব যিটো নাম্বাৰ দিয়া থাকে। তো মেক্সিমাম নাম্বাৰ আমি দি থাকিম 5, ফেন অন। আৰু আমাৰ ৰিম'টত আমি অন কৰিম, এয়া চলিছে। এয়া দিছোঁ 1 নম্বৰ, আৰু আমাক নালাগে তেতিয়াহ'লে অফ কৰি দিম।